আইডা নেকি আহাতে ও ও বাড়ি বাড়ি অ বুঢ়াৰী বোলাই বুঢ়াৰী বাইদেউ কিবা ব্যৱস্থা আছে নে নাই তাকেতো নায়ে ৰ'ব ঘৰত নাই যদি আনিব লাগিব দোকানত যাব লাগিছিল ৰ'ব দোকানৰো বাকী বহুতখিনি আহিছে দোকানী বাকীৰ কথা কৈ আছে এতিয়া কি কৰ তাকেতো হেৰিটো আনিবই লাগিব আনিবাতো লাগবই এতিয়া যাওঁ তা মই দিয়ে যদি আনিম নেদে যদি আৰু ঘূৰি আহিম ৰ'ব মই মনা সান্ধাই মানে দোকানৰ পৰা আহোঁ দা তাক লাগি বহিয়াই লাগে এনাম কষ্ট কৰি পেলাই কামলা হাজিৰা কৰি পেলাই খুৱাই আছে নামত মই বাকী কৰি মাল লৈ আহোঁ দা ভালে হৈছে যা নাযাওঁ কি যা আলহী যা কিবা আছে দে লৈ যোৱা মা এটা কথা হ'ল ৰ'ব ইয়াতে কিমান বিঘা মাটি আছে আমাৰ গাঁৱত সুধিলা তুমি কিয় লাগে লাগিছিল ৰ'ব এতিয়া মোক অলপ বেছি পইচা দৰকাৰ হৈছে দৰকাৰ হ'লি এতিয়া মোৰ ল'ৰাটোক মই অলপমান বেলেগত পঢ়াব লাগিছিল বিদেশত পঠাব গৈছিলোঁ পঢ়ি এতিয়া কি বা কৰে এতিয়া গাঁৱৰ মাটিখিনি বিক্ৰী কৰি মোৰ ভাগৰখিনি মানে আমাৰ ভাগৰখিনি বিক্ৰী কৰাবিলাক পইচাখিনি মোক দিলে ভাল হ'লে হয় তুমি কি মাটি বেচাৰ কথা কৈছা মই কি বেয়া কথা ক'লোঁ মইতো বেয়া কথা কোৱা নাই মোক অলপ পইচা দৰকাৰ হোৱাৰ কাৰণে আপোনাৰ মাটিখিনি বিক্ৰী কৰাৰ কথা কৈছোঁ বাইদেউ আকৌ বয়া কথা কাৰণে দিয়ক বাইদেউ তাৰমানে ভাবি আছে গাঁৱৰ মাটিখিনি আমি খাইছোঁ তেখেতৰ ভাগৰ মাটিখিনি কিন্তু আমি 5টা মানুহ কেনেকৈ চলি আছোঁ তেখেতৰ বেছি অসুবিধা দি দিয়ক সেইটো কথা হ'ব নহয় ন চিন্তা কৰিব লাগিব সকাল কৰি মই ভালৰ কাৰণে কৈছোঁ মই বেয়াৰ কাৰণে কোৱা নাছিলোঁ দিব ভাইহঁতৰ ভাতটো দিব আমি কিবাকৈ চলিম দিয়ক আৰু উপায়তো নাই এতিয়া মাটি বিচাৰি আছ তো মোক খুৱাইছ না ধুৱাইছ না বেমাৰ আজাৰ হ'লে চাইছ তুমি কেনেকৈ ভাবিব আপোনাৰ কিয় খং উঠে খং উঠবতো মই ভাল কথাই কৈছোঁ বেয়া কথাটো কোৱা নাই মোক যদি খুৱালা হয় ধুৱালা হয় তেতিয়া মাটিৰ ভাগ দিলোঁ হয় এতিয়া ভাগ নেদাম এইটো নহয় আপুনি মই বেয়া কথা কোৱা নাই ভালক লগিয়ে কৈছোঁ এতিয়া ভাগ নেদাম মোৰ প্ৰয়োজন হৈছে পইচা সেইকাৰণে চাচিও বোৱাৰী বেটাই তাক দিম ৰ'ব খং কৰি ৰাখে আমি আৰু ক'ত যায় ভাত চাত খাই যাব হা